নমস্কাৰ, এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ। অসমৰ ৰাজনীতিত পুনৰ উত্তেজনা বৃদ্ধি পাইছে। এইবাৰ সংখ্যালঘু মুছলমানৰ হৈ সদায় শক্তিশালী কণ্ঠস্বৰ কৰি তোলা এজন জনপ্ৰিয় নেতাৰ অসমত আগমন ঘটিছে। এআইএইডিএফৰ সভাপতি তথা বিশিষ্ট নেতা বদৰুদ্দিন আজমল চাহাবৰ হৈ প্ৰচাৰ চলাবলৈ অসমত আহিব এআইএমআইএমৰ শীৰ্ষ নেতা আছাদুদ্দিন ওৱেইচি। দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীলৈ অসমত উপস্থিত হৈ ওৱেইচিয়ে বিভিন্ন স্থানত বৃহৎ সভা আৰু ৰেলীত অংশগ্ৰহণ কৰিব। জানিব পৰা মতে অহা 2 আৰু 3 তাৰিখে আছাদুদ্দিন ওৱেইচিয়ে প্ৰায় 8খনকৈ বৃহৎ সভাত অংশগ্ৰহণ কৰিব। ইয়াৰ ফলত ৰাজ্যৰ নিৰ্বাচনী পৰিৱেশ অধিক উত্তপ্ত হৈ উঠাৰ সম্ভাৱনা দেখা গৈছে। বিশেষকৈ সংখ্যালঘু ভোটত এই ভ্ৰমণ গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব বুলি ইতিমধ্যে ৰাজনৈতিক বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে। আনহাতে অন্যান্য ৰাজনৈতিক দলসমূহে এই পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে। এই খবৰসমূহ অধিক আপডেটৰ বাবে পেজটো ফ'ল' কৰি